Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভ্লগ হল আৰু কেদিনমানৰ আগতে মই আমাৰ ইয়াত হয় বানপানী ভ্লগ এটা আপোনালোকক দিছিলো এতিয়া আমাৰ ইয়াত পানী বহুতখিনি কমি গৈছে কিন্তু ৰাস্তাত কোনো ঠাইত এতিয়াও পানী আছে যাৰ কাৰণে আমি ডিউটি যাব পৰা নাই তাৰ কাৰণে ভাবিছো আজি অলপ ঘৰত কাম কৰা যাওক মই যেতিয়া ঘৰত থাকো তেতিয়া মই অলপ কাম উলিয়াই লম ঘৰত থাকিলে কাম কৰি ভাল লাগে কিন্তু ডিউটিৰ পৰা সেই কাম কৰিব মোৰ একেবাৰে মন নাযায় যাৰ কাৰণে মই নকৰো কিন্তু আজি ঘৰত আছো যেহেতু কিছুমান কাম হ'ব ভাবিছো ঘৰত অলপ সাফ চিকুণ কৰা যাওক ৰেগুলাৰ সাফ চিকুণ কৰা হয় তথাপিও বানপানী যেহেতু ঘৰত অলপ বস্তুবোৰ খেলি মেলি হৈছে যাৰ কাৰণে সেইবিলাক বস্তু ঠিক ঠাক কৰিম লগতে অলপ সাফ চিকুণ কৰিবলগীয়া আছে সেইখিনি কৰিম চাই থাকক ভ্লগটো প্ৰথমতে মই আপোনালোকক দেখাই লওঁ বস্তুবোৰ খেলি মেলি হৈ আছে সব আৰু লগতে আমাৰ পানীও কমি গ'ল পানী এইখিনিলৈকে আছিলে ষ্টেপৰ এইখিনিলৈকে কিন্তু এতিয়া কমি গ'ল বাৰু পুৰা শুকাই গৈছে আৰু আজি অলপ ৰ'দো দিছে যাৰ কাৰণে এবাৰ কাপোৰ উলিয়াই দিছিলে আৰু এইবোৰ সোমাইছে আৰু এফালে টাপখিনি ইয়াতে উঠাই ৰাখিছিলে যাৰ কাৰণে এখন লেতেৰা হৈ গ'ল আৰু এতিয়া তলত নমাই দিছে আৰু এখন অলপ চাফ চিকুণ কৰিছে বাৰু লাহে লাহে কৰি আছে মাহী চবে মিলি কৰি আছে আৰু ময়ো লাগি আছোঁ অলপ চলপ কাম বন কৰা হৈ গ'ল এতিয়া মাহী ছোৱালীজনীক আম কাটিব দিছোঁ আম খাম কাৰণ কেঁচা হৈ থাকোঁতে এতিয়া আম খাই লওঁ কাৰণ পকি গ'লেতো আৰু কেঁচা আম খাব নাপাম সেইটো কাৰণে এতিয়া খাই লওঁ তাই আম খাম বুলি কৈ আছে এতিয়া কাটিব দিছোঁ দেখুৱাই দেখিম বাৰু আপোনালোকক চাই থাকক ভ্লগটো শেষ দে জলদি বনা খাওঁ লাগি আছে ক'ত আছে জলকীয়া ঢাকি দিয়া আৰু বাচি যায় হা